Hello guys, আজিৰ এই ভিডিঅ'ত আপোনাক স্বাগতম। বন্ধু, আজি আমি কথা পাতিম গাড়ী এখন গৈ থকা অৱস্থাত যদি পানীত বা পুখুৰীত বা নদীত পৰি যায় তেন্তে গাড়ীৰ ভিতৰত থকা মানুহবোৰ বাচিবৰ কাৰণে কি কৰিব লাগে, কি কৰিলে সিহঁতে নিজৰ প্ৰাণটো বচাবলৈ সক্ষম হ'ব তাৰ বিষয়ে আমি আজি মাতিম। বন্ধু, অলপ সময়ৰ ভিডিঅ' হয়, হয়তো কিবা এটা নতুন শিকিব পাৰিব। প্লিজ স্কিপ নকৰি পেলাই এই ভিডিঅ'টো চাই থাকক আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে শিৱসাগৰত ঘটনাটো ঘটি যোৱা পুনৰবাৰ কাৰো লগত নঘটে। বন্ধুসকল, আপোনালোক যদি মোক জানে নাইবা এইটো চেনেলত নতুন আহিছে, মোৰ নাম আৰিফ আৰু আপোনালোকে চাই আছে দ্য আছামিজ গাই। বলক বন্ধু, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, কথাবোৰ ভালকৈ বুজিবৰ কাৰণে আমি এজিউম কৰি লওঁ যে ঘটনাটো মোৰ লগত ঘটিছে। মই ৰাস্তা দি গৈ আছোঁ আৰু মোৰ গাড়ীখন কিবা এটা নদীত পৰি গ'ল। এতিয়া মোৰ হাতত সময় থাকিব মাত্ৰ 1 মিনিটৰ পৰা 2 মিনিট। এই 2 মিনিট বা 1 মিনিট সময়ৰ ভিতৰতে মোৰ জীৱনটো ৰক্ষা কৰিবৰ কাৰণে মোৰ কিবা কৰিব লাগিব। চ' পোনপ্ৰথম মই কি কৰিম? পোনপ্ৰথম মই দৰ্জা খুলিব চেষ্টা নকৰোঁ, কাৰণ দৰ্জা নুখোলে, দৰ্জা খোলাটো অসম্ভৱ। বাহিৰৰ পৰা পানীয়ে চাপ দি ৰাখিব, চ' দৰ্জাটো নুখোলে। চ' দৰ্জা খুলিব চেষ্টা কৰি পেলাই এনেই সময়টো বৰবাদ নকৰোঁ। দ্বিতীয়তে, আমাৰ ছিট বেল্টটো লুজ কৰি দিম, ছিট বেল্টটো খুলি দিম। খুলি কেনে আমি বেক চাইডে যাবলৈ চেষ্টা কৰিম। কাৰণ কি? কাৰণ গাড়ীবোৰৰ ইঞ্জিন আগপিনে থাকে, চ' আগপিনে অকল সোনকালে ডুবিব, মানে ভাঁজ থাকে, সোনকালে ডুবাৰ চান্স থাকে গাড়ীবোৰ। কাৰণ তেনেকেই থাকে না, আপুনি নিশ্চয় ফটো যদি দেখিছে, মই ফটোটো দেখাই দি আছোঁ, আপুনি চাই লওক। মানে আগপিনে বেছি ডুব খাই থাকে, বেক চাইডে অলপ মানে পানীৰ পৰা ওপৰত ওলাই থাকে। চ' বেক চাইডে যাবলৈ চেষ্টা কৰিম যদি জেগা আছে। প্ৰথম মই দৰ্জা খুলিব চেষ্টা নকৰোঁ। দ্বিতীয়তে ছিট বেল্টটো খুলি দিম। তৃতীয়তে মই বেক চাইডে যাবলৈ চেষ্টা কৰিম। চতুৰ্থতে আমি কি কৰিম? আমি ফ্ৰণ্ট গ্লাছ যোনটো উইণ্ডশ্বিল্ড আছে বা বেক গ্লাছ, এই দুটা গ্লাছৰ ওচৰত নাযাওঁ যে এইটো ভাঙিম, আমি ভাঙি পেলাই ওলাব পাৰিম বুলি এইটো কেতিয়াও ভাবিব নালাগে। কাৰণ এইটো শ্বিল্ড হয়, গ্লাছটো বহুত মজবুত থাকে, এইটো ভাঙা আমাৰ কাৰণে অসম্ভৱ। আৰু তেতিয়াতো পানীত থাকিব, যদি প্ৰেছাৰ দুটা ফালে আহি থাকে তেতিয়া গ্লাছটো মানে ভাঙা ইম্পচিবল হৈ যায়। আমি চেষ্টা কৰিম গ্লাছ ভাঙিবৰ কাৰণে দুটা ছাইডৰ দৰ্জাৰ গ্লাছবোৰ। কিন্তু ভাঙাৰ আগতে আমি এটা বস্তু আগতে চেষ্টা কৰি ল'ব লাগিব, সেইটো হৈছে গ্লাছখন নমোৱা বা গ্লাছখন খুলি দিয়া। এতিয়া খুলিব কেনেকৈ? যদি আপোনাৰ গাড়ীখন, যদি মোৰ গাড়ীখন পাৱাৰ উইণ্ডো আছে, তেন্তে সেই গাড়ীখন বেটাৰীটো অফ হোৱাৰ আগলৈকে মানে পাৱাৰ উইণ্ডোটো কাম কৰিব। 5 মিনিটৰ পৰা 6-7 মিনিট সময় লাগি যায় বেটাৰীটো অফ হওঁতে হওঁতে, যিমানেই পানীত পৰি নাযাওক। এইটো গুগলৰ ৰিপৰ্ট হয়। চ' বন্ধু, যদি বাই চান্স তথাপি পাৱাৰ উইণ্ডোৱে কাম দিয়া নাই, তেতিয়া আমাৰ হাতত এটাই ৰাস্তা থাকিব, ভাঙি দিয়া। আৰু কিছুমান ক্ষেত্ৰত যদি পাৱাৰ উইণ্ডো নাথাকে তেতিয়া বহুত সহজ হয়। গ্লাছখন খালি আমাৰ যোনটো হেৰি আছে, হেণ্ডেল আছে, হেণ্ডেল দি পেলাই ঘূৰাই গ্লাছখন আমি নমাই দি পেলাই আৰামছে ওলাই যাব পাৰিম। কিন্তু সেই হেণ্ডেল থকা গ্লাছো নহয়, পাৱাৰ উইণ্ডো আছে মোৰ তাত ছাপ'জ, আৰু গ্লাছখন খোলাও নাই, তেতিয়া মই কি কৰিম? হাতেৰে কেতিয়াও চেষ্টা নকৰোঁ আমি গ্লাছখন ভাঙিবৰ কাৰণে। কাৰণ সেইটো মানে 95% আপুনি এনেকুৱা চান্স আছে যে গ্লাছখন নাভাঙে। চ' তাত চেষ্টা কৰি পেলাই লাভ নাই। চেষ্টা কিহেৰে কৰিব? জোঙা ধাতু থকা বস্তু দি আপুনি যদি চেষ্টা কৰে, শ্বাৰ্প মেটেল দি পেলাই যদি আপুনি ঠাপকৈ মাৰি দিয়ে, তেন্তে গ্লাছখন গেৰেণ্টি ভাঙি যাব। এইটো চাইণ্টিফিকেলি প্ৰুভড হয় বন্ধু। এতিয়া শ্বাৰ্প বস্তু আপুনি ক'ত পাব? স্ক্ৰু ড্ৰাইভাৰ আছে, কিছুমান বস্তু আপুনি মাৰ্কেটত অনলাইন শ্বপিং মানে যিমান ছাইট আছে সেইবিলাকতো পাব কিনিবৰ কাৰণে, যে ইমাৰ্জেঞ্চি চিটুৱেশ্যনত গাড়ীত ৰাখি থ'ব আপুনি, সেইটো ইউজ কৰিব পাৰিব। এতিয়া মোৰ হাতত না পাৱাৰ উইণ্ডো খুলিব পাৰি আছোঁ, না হেণ্ডেল দি পেলাই খিৰিকীখন তলত নমাব পাৰি আছোঁ, আৰু না মই হাতেৰে খিৰিকীখন ভাঙিব পাৰি আছোঁ। চ' মই কি কৰিম? বন্ধুসকল, এটা বস্তু আপুনি খেয়াল কৰক, আগফালৰ যোনবোৰ ছিট আছে সেইবিলাক এটা হেডৰেষ্ট থাকে, মানে মাথাটো থ'বৰ কাৰণে এটা হেডৰেষ্ট থাকে। এইটো খুলিব পাৰি। ছাইডত এটা ছুইচ আছে, ছুইচটো মাৰি পেলাই উঠাই দিলে বস্তুটো খুলি যায়। চ' তাতো মেটেল আছে, লোহাৰ নিচিনা দুটা হেৰি থাকে, ৰডৰ নিচিনা থাকে। চ'
এইকেইটা অলপ জোঙা হয় আৰু বহুত টান মেটেল হয় লগে লগ সেইটো খুলি পেলাই মই যদি গ্লাছত মাৰি দিওঁ এনেকৈ তেতিয়া গ্লাছখন ভাঙি যাব আৰু মই ওলাই আহিবৰ কাৰণে সক্ষম হ'ম বন্ধুসকল এইকেইটা আছিলে কিছুমান জৰুৰীকালীন মানে গাড়ীখন পানীত পৰি যোৱাৰ সময়ত আমি কৰিব পৰা কিছুমান কাম যদি ইয়াতছে বেছি আপোনাৰ হাতত কিবা আছে তে ময়ো নিশ্চয় জানিব খোজো আপুনি প্লিজ কমেণ্ট বক্সত পোষ্ট কৰিব কাৰণ এইবোৰ কথাবোৰ জানি ৰখা ভাল কোনে জানে কেতিয়া কাৰ লগত কি ঘটি যায় বন্ধুসকল শিৱসাগৰত ঘটি যোৱা ঘটনাটো যদি আপুনি কাৰোবাৰ লগত হোৱাব নিবিচাৰে তেন্তে প্লিজ মোৰ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক মোৰো ছাপোৰ্ট হ'ব প্লাছ মানুহে এটা ভাল মেছেজ পাব যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিয়ক কিবা এটা তলত ভাল বেয়া মোৰ ভিডিঅ'ত কি ইমপ্ৰুভমেণ্ট খোজে তলত কমেণ্ট কৰক নেক্সট যদি কিবা ভিডিঅ' খোজে মই সেইটোৰ বিষয়ে ভিডিঅ' দিওঁ সেইটো কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আজি আমি ইমানখিনিয়ে কথা পাতিব আছিলে নেক্সট লগ পাম পুনৰ ভিডিঅ'ত তেতিয়ালৈকে বাই